হেল্ল' গাইছ, আজিৰ ভিডিঅ'টোত মানে তিনিটা কাম লৈ আহিছোঁ। মানে কাম বুলিয়ে কৈছোঁ, তাৰে প্ৰথম কামটো কিনো বাৰু ব'লাচোন নহ'লে এতিয়া কৰোঁ। মানে তাৰে প্ৰথম কামটো হ'ল গাইছ খৰি ফালা। এতিয়া মানে খৰি ফালিবলৈ লৈছোঁ। এইফালে দেখিছা নহয় তোমালোকে, গছটো বাৰু তোমালোকক মই দুদিনমান আগতে দেখুৱাইছিলোঁ। এতিয়া গৰমত ভাগৰ জিগৰলৈকে অৱস্থা নোহোৱা হৈ গৈছে। প্ৰায়খিনি মানে ফালি হৈছে, এইডাল ফালিব আছে আৰু এইটো ফালিব আছে। তাৰপাছত ফালি হ'লেই বুলি ক'লে বেয়া নহয়। আৰু এতিয়া 2 নম্বৰ কামটো কৰোঁ ব'লাচোন নহ'লে। এতিয়া মানে 2 নম্বৰ কামটো হ'ল মানে বাঁহ কাটিবলৈ আহিছিলোঁ, একে ঘাপে কাটি থৈ দিছোঁ। তাৰপাছত এনেকৈ ধৰি লয় ময়ো তামান দৌৰিছে একদমৰে বাঁহৰ পাতে চাতে আচুৰা খাই লৈ গাইছ এইফালে বাঁহডাল। আৰু এতিয়া বাঁহডাল কান্ধত লৈ আগৰ ফালে একোৱে দেখা নাই, কণা মোনা গৈ আছোঁ আৰু লাহে লাহে গৈ। ব'লাচোন নহ'লে এতিয়া 3 নম্বৰটো কাম কৰোঁ। বাঁহ যে কাটি আনিছিলোঁ গাইছ এইফালে তমালৰ কাৰণে, মানে বাঁহডাল কাটি অনা হৈছে। এতিয়া তমাল বনি আছে, এতিয়া মানে পথাৰ আহিছোঁ। এতিয়া তোমালোককো অলপমান পথাৰখন দেখুৱাই দিওঁ বুলি ভাবিছোঁ। মানে মই পথাৰত এতিয়া ধান কঢ়িয়াবলৈ আহিছিলোঁ। এইফালে তমাল বানি লোৱা হ'ল। আজি মানে বছৰৰ প্ৰথমটো দিন হ'ব ধান কঢ়িয়া। এতিয়া কান্ধত এনেকৈ লৈ আহিলোঁ।